Hello guys, welcome to D99 Assamese blog লৈ আপোনালোকক স্বাগতম কৰিছোঁ। মানে কি হ'ল এইকেইদিন মানে মই ঘৰত বহি কিনে ভিডিঅ' বনাই আছোঁ। মানে এতিয়া ৰাতি হৈ আছে, ৰাতি ব্লগ বনাব মানে মই আগতে ডিপ্লাই মানে এইটো চেনেল নকৰাতে মই ডিপ্লাই বিল কোকৰাঝাৰৰ ডিপ্লাই বিলত গৈছিলোঁ। তাৰে মই এটা ভিডিঅ' মানে ব্লগ চেনেল মোৰ চেনেল নাছিল। তাৰে পৰা অলপমান কেইটামান ভিডিঅ' কৰিছোঁ। তো আপোনালোকে ডিপ্লাই বিল অলপমান চাওক আৰু লাষ্টত কেইটামান ফটো ডিপ্লাই বিলত উঠা আপোনালোকক দেখাই দিম। বলক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে ডিপ্লাই বিল, কিন্তু বহুত আৱাজ হৈ আছে, সেইকাৰণে অলপ চাউণ্ডটো বন্ধ কৰি মই ভইচত কৈ আছোঁ। চাউণ্ডটো শুনিব নেকি অলপ? অলপমান চাউণ্ডটো শুনক। তো শুনিলে কেনেকুৱা বাজনি হৈ আছে। সেইকাৰণে মই চাউণ্ডটো দিয়া নাই ইয়াৰ বিলখনত। মানে ভিডিঅ' মানে এনেই এইটো কৰিছোঁ, কোনো মানে ভিডিঅ'ই হোৱা নাই এইটো। তো এতিয়া ভিডিঅ' লাষ্টত ডিপ্লাই বিলৰ কেইখন ফটো উঠিছোঁ। ফটোকেইখন চাওক আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে, গৈ কিনে প্লিজ ছাবস্ক্ৰাইব কৰিব। বহুত ধুনীয়া হয় ডিপ্লাই বিলখন, ইমান ভালকৈ ভিডিঅ' কৰা নহ'ল মোৰ। আপোনালোকে আহিলে গম পাব। আচলতে এইখন পিকনিক ঠাই হয়, বা এনেও পিকনিক নাখালেও এনেও আহিব পাৰে ইয়াত। তো আহিব পাৰে আৰু এতিয়া চাউণ্ডটো অলপ শুনক। ফটো কেইখন চাওক। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी। To never give up, to never back down. You get through the storm, even the nights the dark.